জুনমনি ৰাভাৰ আদ্য শ্ৰাদ্ধ সম্পন্ন হৈ গ'ল, কিন্তু আজি পৰ্যন্ত হত্যাকাণ্ডৰ কোনো তদন্ত নহ'ল। এছাই জুনমনি ৰাভাৰ হত্যাকাণ্ডৰ বিশেষ তদন্ত হ'ব লাগিছিল যদিও আজি পৰ্যন্ত কি তদন্ত হ'ল অসমৰ ৰাইজে ভাবিব পৰা নাই। যদি অসমত আৰক্ষীৰ মানুহে সুৰক্ষিত নহয়, তেন্তে সাধাৰণ জনসাধাৰণ কেনেকৈ সুৰক্ষিত থাকিব? এনেধৰণৰ বহুতো প্ৰশ্নৰ উত্তৰ আজি অসমৰ জনতাই বিচাৰি আছে। জুনমনিৰ আদ্য শ্ৰাদ্ধৰ দিনাই তেওঁৰ পৰিয়ালৰ লোকে দাবী জনায় যে জুনমনিৰ হত্যাকাণ্ডৰ তদন্ত CBIক হস্তান্তৰ কৰিব লাগে। লগতে তেওঁলোকে কয় যে আজি পৰ্যন্ত CBIক তদন্তৰ দায়িত্ব দিয়া নহ'ল। লগতে আদ্য শ্ৰাদ্ধৰ দিনাখনেই জুনমনি ৰাভাৰ মাতৃয়ে ক্ষোভ প্ৰকাশ কৰাও দেখা গৈছিল। জুনমনি ৰাভাৰ মাতৃয়ে কয় যে কাৰোবাৰ কিবা এটা হ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খবৰ ল'বলৈ যায়, কিন্তু জুনমনি ৰাভাৰ মৃত্যুৰ পিছত এদিনো খবৰ ল'বলৈ নগ'ল জুনমনিৰ ঘৰত। জুনমনি ৰাভাৰ মাতৃয়ে লগতে কয় যে অসুখীয়া ল'ৰাটোৰ লগত কেনেদৰে তেওঁ আছে সেই কথাটো এবাৰ খবৰ কৰাটো প্ৰয়োজন আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মুখ্যমন্ত্ৰীটো বাদে আৰক্ষীৰ উপ সঞ্চালককে ধৰি আন কোনো আৰক্ষী বিষয়া এজনেও নগ'ল জুনমনি ৰাভাৰ ঘৰলৈ। লগতে জুনমনি ৰাভাৰ মাতৃয়ে কয় যে আৰক্ষীৰ লোকেই মিলি পেলাই জুনমনিক হত্যা কৰিছে, সেয়েহে তেওঁলোকে এই বিষয়বোৰ উচিত তদন্ত এতিয়ালৈ কৰা নাই। লগতে তেওঁ কয় যে এতিয়া আৰু কোনো ন্যায় পাব বুলি তেওঁ আশাও নকৰে। এই বিষয়ত আপোনাৰ মন্তব্য জনাব। এছাই জুনমনি ৰাভাই ন্যায় পাব লাগে নে নাই সেই কথা আপুনি আমাক কমেণ্ট বক্সত জনাব। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।